নমস্কাৰ। অৱশেষত ভাৰতবৰ্ষ সাজু হ'ল যুদ্ধৰ বাবে। সেই কাশ্মীৰৰ সেই পেহেলগামৰ সেই কাণ্ডৰ পিছত সেই সন্ত্ৰাসবাদীসকলক আশ্ৰয় দিয়া পাকিস্তানক শেষ কৰিবৰ বাবে ভাৰতবৰ্ষই অৱশেষত যুদ্ধৰ বাবে সাজু হ'ল। আৰু এই কথা তেওঁলোকে ভাৰতবৰ্ষৰ গৃহ মন্ত্ৰালয়ে অমিত শ্বাহে নিজে ৰাইজৰ আগত সাংবাদিকৰ আগত নিজে কৈছে। তেতিয়াই যি পেহেলগামৰ ঘটনা হৈছিল 22 এপ্ৰিলৰ দিনা, তাৰপিছতে বৈঠকত যি সেই ডিপ্ল'মেটিক ষ্ট্ৰেটেজিবোৰ লোৱা হৈছিল, তাৰপিছতে তেওঁলোকে নিশ্চয় গৈছিল। তেওঁলোকে বাৰে বাৰে কৈ আছিল যে পাকিস্তানক আমি উচিত প্ৰত্যুত্তৰ দিম। আৰু সময়ত গৈ আজি 7 তাৰিখৰ পৰা যুদ্ধ ঘোষণা হোৱাৰ দৰে পৰিস্থিতি ভাৰতবৰ্ষত হ'ল। প্ৰধানমন্ত্ৰী মোদীয়েও এই যুদ্ধ ঘোষণা হোৱা বুলি, যুদ্ধৰ আৰম্ভণি হোৱা বুলি সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যক সজাগ কৰি সাজু হ'বলৈ নিজে কৈছে। ভাৰতবৰ্ষত যিমান লোক বৰ্তমান ডিফেন্সত আছে, সেই আটাইবোৰে বৰ্তমান পূৰ্ণগতিত যুদ্ধৰ বাবে পাকিস্তানক প্ৰত্যুত্তৰ দিবৰ বাবে সাজু হৈছে। আৰু ভাৰতৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙেও তেওঁলোকক সম্পূৰ্ণ পাৰ্মিশ্যন দি তেওঁলোকক কি কৰি তুলিছে, তেওঁ প্ৰস্তুত কৰি তুলিছে যুদ্ধৰ বাবে। আৰু লগে লগে যুদ্ধৰ প্ৰথম পদক্ষেপ হিচাপে ভাৰত চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে। 7 মে' তাৰিখৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন স্থানত মক ড্ৰিল কাৰ্যসূচী আৰম্ভ কৰিছে। এই মক ড্ৰিল কি হয় আৰু এই মক ড্ৰিল কিন্তু প্ৰথমবাৰ বাবে 1971 চনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল, তেতিয়া সেই যুদ্ধৰ আৰম্ভণিটো এই মক ড্ৰিল কাৰ্যসূচীটো ভাৰত চৰকাৰে লৈছিল। আৰু 1971 চনৰ পিছত এইবাৰ আকৌ এবাৰ এই মক ড্ৰিলটো লৈছে। তাৰ বাবে যে ভাবিছে যে 1971 চনৰ নিচিনা এখন যুদ্ধ হ'ব নেকি ভাৰত আৰু পাকিস্তানৰ মাজত। সেইবাবে মক ড্ৰিল কি হয়, এই মক ড্ৰিল কাৰ্যসূচীত ভাৰত চৰকাৰ কিয় ল'ব লগা হ'ল, আমি তাক জানিবলৈ চেষ্টা কৰোঁ বোলো। চাওক, এই মক ড্ৰিল কি হয় আমি যদি চিম্পলি বুজিবলৈ যাওঁ, তাৰমানে মক ড্ৰিল মানে হ'ল যে আপুনি নিজে নিজক সুৰক্ষাটো দিয়া, অৰ্থাৎ নিজে নিজক যিকোনো এটা বিপদৰ পৰা ৰক্ষা পাবলৈ তাৰ বিপৰীত তাৰ অপজিট ৰিয়েকশ্যন হিচাপে আপুনি নিজে প্ৰস্তুতি কৰি সুৰক্ষা কৰি লোৱা। যেনে আপুনি আগতে স্কুল কলেজত পঢ়োঁতে যদি আপোনাৰ কলেজত তাৰমানে আহিছিল যে বিভিন্ন ধৰণৰ অগ্নিনিৰ্বাপক বাহিনীৰ মানুহ আহি আপোনাক শিকাইছিল যে কেনেদৰে জুই জ্বলিলে সেই ফায়াৰ ব্ৰিগেডক মাতিব, ফায়াৰ ব্ৰিগেডৰ লগত সহায় কৰি কেনেদৰে জুই নিমাব, সেইবোৰ যে শিকাইছিল আপোনাক, সেইবোৰ একোটা মক ড্ৰিল। এনেকুৱা ধৰণৰ সুৰক্ষা লোৱাটো, আপোনালোকৰ বিপদৰ পৰা বাচিবলৈ আপোনাক সুৰক্ষা দিয়াটো একোটা মক ড্ৰিল। আৰু ভাৰত চৰকাৰে এইটো মক ড্ৰিলটো 1971 চনতে লৈছিল প্ৰথমবাৰ, আৰু এইবাৰ লৈছে 7 মে' তাৰিখৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য, যেনে আমাৰ পাকিস্তানৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰা আমাৰ ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্য আছে, বিশেষকৈ কাশ্মীৰ, পাঞ্জাৱ, ৰাজস্থান, গুজৰাট, এইকেইখনত গোটেই ৰাজ্যকেইখনতে মক ড্ৰিল আৰম্ভ কৰা হ'ব। আৰু ভাৰতৰ গোটেইখন ৰাজ্যতে মক ড্ৰিলটো আৰম্ভ কৰা হ'ব, যদিও এইকেইখনত প্ৰধানকৈ গোটেই ৰাজ্যকেইখনতে, আৰু আমাৰ অসমতো 20খন ঠাইত মক ড্ৰিল আৰম্ভ কৰা হ'ব। এই মক ড্ৰিলটোত প্ৰধানকৈ আমাৰ যুদ্ধৰ সময়ত ল'বলগীয়া বিভিন্ন সুৰক্ষাৰ বিষয়ে আমাৰ ডিফেন্স ফ'ৰ্চে আহি আমাক শিকাব। অৰ্থাৎ প্ৰথমতে আমাৰ যেনে যুদ্ধৰ সময়ত আপুনি কেনেদৰে থাকিব, কেনেদৰে কোনো গম নোপোৱাকৈ লাইট বন্ধ কৰি বা কিবা ধৰণৰ আপুনি নিজকে বচাই চলিব, সেইবোৰ শিকাব। বিশেষকৈ আমাৰ ফায়াৰ আৰু এয়াৰ ষ্ট্ৰাইক, এই দুটা আমাক বিশেষকৈ মক ড্ৰিলত শিকাব। 7 মে'ৰ পৰা হ'বলগীয়া মক ড্ৰিলত বিশেষকৈ শিকাব। অৰ্থাৎ ভাৰত চৰকাৰে সেই ডিফেন্স ফ'ৰ্চটোৰ লগতে ভাৰতবৰ্ষৰ যিখিনি জনসাধাৰণ আছে, সেই গোটেই জনসাধাৰণখিনিৰ লগত পাকিস্তানক প্ৰত্যুত্তৰ দিবৰ বাবে সাজু হৈছে। ভাৰতৰ জনসাধাৰণকো যুদ্ধৰ বাবে আনকি প্ৰস্তুতি চলাবলৈ ভাৰত চৰকাৰে অনুৰোধ কৰিছে। আৰু ভাৰত চৰকাৰে জনসাধাৰণকো প্ৰস্তুতিৰ বাবে কি কৰিব, তৈয়াৰ কৰি তুলিব। আৰু সেইবাবে তেওঁলোকে এই পদক্ষেপটো লৈছে। ইয়াৰ লগতে আৰু বিভিন্ন ধৰণৰ ছেফটি আপোনাক এই মক ড্ৰিলত শিকোৱা হ'ব। যেনে যদি ভাৰতবৰ্ষৰ আকাশত পাকিস্তানৰ ফাইটাৰ জেট সোমায়, তেতিয়াহ'লে আপুনি কেনেদৰে চাইৰেন বজাই ভাৰতৰ সৈনিকক জনাব, বা ভাৰতবৰ্ষৰ যদি সেই গাঁৱে ভূঞে যদি কোনোবা পাকিস্তানী থাকে বা সোমায়, তেনেদৰে আপুনি কেনেদৰে তেওঁলোকক জনাব। আৰু সেই যুদ্ধৰ বাবে আপুনি কেনেদৰে বিভিন্ন ধৰণৰ তাৰমানে ছেফটি এই মক ড্ৰিলত শিকোৱা হ'ব। লগতে আপোনাৰ গাঁৱত এটা চাইৰেন থাকিব, সেই চাইৰেন কেনেদৰে যুদ্ধৰ সময়ত বজাব, কেনেদৰে যুদ্ধ শেষ হোৱাৰ পিছত বা এটা ছিগনেল দিব যে আপোনাৰ এইটো ছিগনেল, এইটো চাইৰেন, তেনেদৰেবোৰ কথাবোৰ এই মক ড্ৰিলত শিকোৱা হ'ব সেই জনসাধাৰণক, যাতে জনসাধাৰণৰ যুদ্ধৰ বাবে ডিফেন্স ফ'ৰ্চৰ লগত নিজে প্ৰস্তুত কৰিব পাৰে। আৰু পাকিস্তানক ধ্বংস কৰি পাকিস্তানৰ মেপখন, পৃথিৱীৰ ৱৰ্ল্ড মেপৰ পৰা পাকিস্তানখন যাতে শেষ কৰি দিব পাৰে ভাৰতবৰ্ষই, তেনেদৰে ভাৰতবৰ্ষৰ বৰ্তমান প্ৰস্তুতিলৈ আগবাঢ়িছে। ইয়াৰ লগতে এই মক ড্ৰিলত মেডিকেল ছেফটিটো আপোনাক ভালদৰে শিকোৱাব। অৰ্থাৎ যদি আপোনাৰ লগত থকা এজন লোকৰ সেই যুদ্ধৰ সময়ত যদি কিবা কাৰণে কিবা এটা হৈ যায়, তেন্তে তেওঁক আপুনি কেনেদৰে আৰম্ভণিতে সেই প্ৰাথমিক চিকিৎসাখিনি যোগান ধৰিব, বা তেওঁক কেনেদৰে আপুনি বচাব পাৰিব, আৰু মেডিকেললৈ কেনেকৈ নিব, বা মেডিকেলৰ ছেফটিখিনি আপোনাৰ ওচৰত কেনেকৈ থাকিব, তাক আপুনি কেনেদৰে ব্যৱহাৰ কৰিব, সেই গোটেইখিনি কথাও সেই মক ড্ৰিলত শিকোৱা হ'ব। আৰু এই মক ড্ৰিল কাৰ্যসূচীটো ভাৰতৰ সেই নিৰ্দিষ্ট ঠাইবোৰৰ সেই স্কুল কলেজবোৰত অনুষ্ঠিত হ'ব জনসাধাৰণক লৈ, আৰু ডিফেন্স ফ'ৰ্চে জনসাধাৰণৰ লগত এইটো একত্ৰিতভাৱে কৰিব। আৰু এই নিৰ্দেশটো ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ পৰা আহিছে। এনেদৰে মেডিকেল ছেফটিটো শিকোৱাৰ লগে লগে আৰু বিভিন্ন ধৰণৰ বস্তু আপোনাক ছেফটি অবজেক্ট যিবিলাক থাকিব, ছেফটি ভেহিকল যিবিলাক থাকিব, সেই সকলোবোৰ আপোনাক কেনেদৰে ব্যৱহাৰ কৰিব লাগিব, কেনেদৰে কৰিব লাগিব যুদ্ধৰ সময়ত, সেই আটাইবোৰ এই মক ড্ৰিল কাৰ্যসূচীটোত আপোনাক শিকোৱাব। মুঠৰ ওপৰত যুদ্ধৰ বাবে প্ৰয়োজনীয় আটাইবোৰ বস্তুৱে আপোনাক মক ড্ৰিল কাৰ্যসূচীত শিকোৱা হয়। আৰু 7 মে' তাৰিখৰ পৰা এইটো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত
এই মকড্ৰিল কাৰ্যসূচীটো আৰম্ভ হ'ব মাত্ৰ সেই পাকিস্তানক ধ্বংস কৰিবৰ বাবে সেই কাশ্মীৰ পেহেলগামৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতবৰ্ষই দিবৰ বাবে ভাৰতৰ জনসাধাৰণক ভাৰত চৰকাৰে ভাৰতৰ সেই ডিফেন্স ফ'ৰ্চে আপোনালোকক তৈয়াৰ কৰি তুলিব ভাৰতৰ জনসাধাৰণক তৈয়াৰ কৰি তুলিব লগে লগে মকড্ৰিলত ইয়াৰ লগতে বিভিন্ন ধৰণৰ ছেফটি গোটেইখিনি ছেফটিয়ে মকড্ৰিলত যুদ্ধৰ সময়ত প্ৰয়োজন হোৱা গোটেই ছেফটিখিনি মকড্ৰিলত আপোনাক শিকোৱা হ'ব আৰু লগতে জনসাধাৰণক কিছুমান স্পেচিফিক চাউণ্ড দিয়া হ'ব স্পেচিফিক চাইলেণ্ট দিয়া হ'ব স্পেচিফিক কিছুমান নাম্বাৰ দিয়া হ'ব বা স্পেচিফিক কিছুমান ছিগনেল দিয়া হ'ব আৰু সেই ছিগনেলসমূহ ডিফেন্স ফ'ৰ্চৰ লগত ডাইৰেক্ট লিংক হৈ থাকিব যাতে যিকোনো ধৰণৰ বিপদকালীন ছিটুৱেশ্যনত বা যিকোনো ধৰণৰ যুদ্ধৰ এই সময়ত যাতে জনসাধাৰণে ডিফেন্স ফ'ৰ্চৰ লগত এনি টাইম লিংক হৈ থাকিব পাৰে ভাৰতবৰ্ষৰ সেই ডিফেন্স ফ'ৰ্চটোক যাতে আৰু অলপ শক্তিশালী কৰি জনসাধাৰণে পাৰিব পাৰে যাতে সেই পাকিস্তানক ধ্বংস কৰিবৰ বাবে ডিফেন্স ফ'ৰ্চৰ লগতে জনসাধাৰণেও কি কৰিব পাৰে তেওঁলোকক সহায় কৰিব পাৰে সেইবাবে ভাৰত চৰকাৰে এই সিদ্ধান্তটো লৈছে আৰু যুদ্ধৰ আৰম্ভণি সিদ্ধান্তটো এইটো মকড্ৰিল বুলি কোৱা হয় আৰু এইটো 1971 চনৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে লৈছে আমাৰ যুদ্ধৰ 1971 চনৰ পিছত যাৰ বাবে নেকি সমগ্ৰ ভাৰতবৰ্ষই বৰ্তমান গম পাই গৈছে যে এয়া যুদ্ধৰ আৰম্ভণি আৰু এয়া পাকিস্তানক ধ্বংস কৰিবলৈ যোৱাৰ আৰম্ভণি আৰু ইয়াৰ লগে লগে পাকিস্তানতো তেওঁলোকৰ হাহাকাৰ সৃষ্টি হৈছে আৰু তেওঁলোকেও কিছুমান তেওঁলোকৰো নিয়ম নীতিৰে তেওঁলোকেও যুদ্ধৰ বাবে সাজু হৈছে আৰু গোটেই ভাৰতবৰ্ষই এই যুদ্ধত জিকিব বুলি সকলোৱে আশা কৰি আছে আৰু ভাৰতবৰ্ষক মুকলি সমৰ্থন জনাইছে পৃথিৱীৰ আটাইতকৈ পাৱাৰফুল ৰাষ্ট্ৰ ৰাছিয়াই সেইবাবে ভাৰতবৰ্ষৰ বৰ্তমান কোনো ধৰণৰে কোনো কাৰণতে পিছ হুইকি নাহে পাকিস্তানক ধ্বংস কৰি আহিব আৰু এই কথা স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও গৃহ মন্ত্ৰালয়েও সকলোৱে জাৰি কৰিছে তো আশা কৰোঁ ভাৰতবৰ্ষ এই যুদ্ধত জয়ী হওক আৰু পাকিস্তানক পৃথিৱীৰ মেপৰ পৰাই নোহোৱা কৰি দিয়ক ধন্যবাদ